Hello everyone, once again welcome back to the channel. दिनैनि गोदान भिडिअ नोंथांमोन बयखौबो गोसो गोथारै बरायदों लोगोसे आसा खालामो इसोरनो नोंथांमोन बयबो मोजां दं। स' दिनै दामाखा प्रमद बर' बिथां सारखौ हाग्रामा महिलारि बिथां सारा माबादि काउन्टार एटेक होदों जे फैगौ 2025 नि मार्च मासाव प्रमद बर' बिथाङा भिजन डकुमेन्ट्स दिरुननानै रायजोफोरनो होननांदों। जे बे भिजन डकुमेन्ट्सआ जाहैबाय BTC ओनसोलाव थानाय बिभिन्न जाति जनगोष्ठीफोरखौ लानानै माबादि दावगानो नाजादों आरो 5 बोसोराव बिथांमोना मा मावखो आरो हाग्रामा महिलारि सारनि 5 बोसोराव मा मावखो बेखौ डिफारेन्स खालामनानै मोनसे भिजन डकुमेन्ट्स बेखौ रायजोफोरनि सिगाङाव देखायनो नागिरदों। दा बेखौ हाग्रामा महिलारि सारा मोनसे मिडियानि गेजेरजों बुंदों। बेखौ आङो जोबनाय फारसे होनो थांगासिनो दं। बिनि सिगां खोथाखौ सावरायनांगौ खोथा दङ जे बिथां सारा होनदों बे भिजन डकुमेन्ट्स जेबो नङा, बे कमिसन डकुमेन्ट्ससो। प्रमद बर' सारा लाया होनबाबो जेरावबो कमिसन लायो बे खोथाखौ बुंदों। आरो दिनै रायजो राजाफोरनि थाखाय मोनसे BPF सरकाराव फैब्ला मा थांखि लादों रायजो राजाफोरनि थाखाय, आइजोफोरनि थाखाय, इयुथ्सफोरनि थाखाय बेफोरनि फारसे मोजां सुबिदा बिथाङा खोन्थानानै बर्तमानाव BPF दोलोआ थांखि सावरायनायनि गेजेरजों नाजावगासिनो दं। आच्छा थारैनो जाख्ल'नाय गैयै बिटिआर सरकारावहाय कमिसन लामारो नामा? बे खोथाखौ बे भिडिअनि गेजेरजों फोरमान जागोन। नोंथांमोना हाग्रामा महिलारि सार बुंनाय खोथाखौ जोबजासिम नायलांबानो जाबाय, बेनि उनाव कमेन्ट हरबानो जाबाय। स' अब्ला बिथां सार बुंनायखौ नायलांदो। दल हिसाबै আজি जितु ট্রাইনিয়াল কনফারেন্সত নতুন বডি ফৰ্মেশ্যন হোৱাৰ কথা আছিল। যেন হওক আগত যিখিনি পুৰাণা আছে চবেই থাকিছে, ভালে কাম কৰি আছে। আৰু গোসাইগাঁও জিলা হিচাপে আগন্তুক যিটো BTC নিৰ্বাচন, এই নিৰ্বাচনত কেনেকৈ ভাগ ল'ব লাগে, কি ইস্যু লৈ পেলাই ৰাইজৰ মাজত যাব, এইবিলাক গোটেই কথা আলোচনা হৈছে। ভাল হৈছে, মই শুনি পেলাই ভাল লাগিছে। ডেলিগেটত যথেষ্ট মানুহ হৈছে। গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টি আছে, 5টাৰ ভিতৰত 4টাতো আমি পামেই। আমাৰ যিখিনি ডেলিগেটসকলৰ যিটো ৰিপৰ্ট বা আমাৰ দলৰ কৰ্মীসকলে মোক যিখিনি ৰিপৰ্ট দিছে বা মোক যিখিনি জনাই দিছে বা মই যিখিনি ইনপুট পাইছে, মুঠতে গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টিৰ ভিতৰত 4টাতো কনফাৰ্ম। এই বেছি দিন নাই, নিৰ্বাচন হ'ব। মই যিমান দূৰ জানো অতি সোনকালে হ'ব নিৰ্বাচনটো 25তে। আৰু 25ত চৰকাৰ আহিলে আমি কি কাম কৰিম সেইবিলাক গোটেই কথাটো আগন্তুক যিটো আমাৰ 20 আৰু 21 তাৰিখত যিটো চেণ্ট্ৰেল BPF দলৰ যিটো ট্ৰাইনিয়েল কনফাৰেন্স হ'ব, ইয়াত গোটেই কথাবিলাক আলোচনা কৰি ডিচিশ্যন ল'ব। কথা সেইটোৱে চব দলত থাকে, এইবিলাক সব দলত হয়। কংগ্ৰেছতো হয়, BJPতো হয়, UPPতো হয়, AGPতো হয়, সব দলতে এইবিলাক থাকে, অলপ চলপ হয়েই। কোনো দলে এনেকুৱা ক্লিন একো গণ্ডগোল নোহোৱাকৈ কোনো দলে আজিৰ দিনত যোৱাটো মই দেখিবলৈ পোৱা নাই। মুঠতে সব দলত থাকেই, এইবিলাক অলপ চলপ হয়েই। নাই এইবিলাক অকল BJP নহয় ৰে, কংগ্ৰেছৰো চেষ্টা থাকিব, BJPৰো চেষ্টা থাকিব, UPPৰো চেষ্টা থাকিব। সব দলে নিজৰ দলটো, নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে নিজাববীয়াকৈ ষ্ট্ৰেটেজি ব্যৱহাৰ কৰে। অকল গুমা নহয়, সব সমষ্টিতে চবেই যেনেকৈ পাৰে নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে এইটো চেষ্টা চলাবই। অকল গুমাৰ কথা নহয়। শ্ৰীৰামপুৰ আমিওতো গুমা সমষ্টিত আমাৰ দলটো কেনেকৈ জিকিব পাৰে তাৰ কাৰণে আমি ৰণকৌশল বনাই আছোঁ। শ্ৰীৰামপুৰতো আমি বনাই আছোঁ। সব দল একৈ। মই প্ৰমদ বড়োৰ যিমান ভিজন ডকুমেণ্ট বা কি এইবিলাক কমিশ্যন ডকুমেণ্টহে ক'ব লাগিব। আমি কমিশ্যন লোৱা ডকুমেণ্ট এইবিলাক ভিজন কিবা বনাই পেলাই আৰু পইচা ওলাই পেলাই খাব, সেইটোহে। প্ৰমদ বড়ো 4.5 বছৰত বেছি পাৰ হৈ গ'ল। আজিৰ দিনত যিমানেই নকয় কিয় কোনো পাব্লিকে তাক বিশ্বাস নকৰে, কোনো জাতিয়ে বিশ্বাস নকৰে তাক। BTR চুক্তিটো আজিৰ দিনত এটাও ইমপ্লিমেণ্ট হোৱা নাই। সীমা বঢ়াব লাগিছিল, বঢ়োৱা নাই। 60টা সমষ্টি হ'ব লাগিছিল, কৰিব পৰা নাই প্ৰমদ বড়োৱে। আৰু
ঘৰে ঘৰে চাকৰি দিব লাগিছিল আৰু কিবা কিবি ইনষ্টিটিউশ্যন বনোৱাৰ কথা আছিল ভৈৰৱকুণ্ডত কিবা ইউনিভাৰ্চিটি আমাৰ চিৰাং জিলাত ৰৌমাৰীত কিবা ইউনিভাৰ্চিটি এনেকুৱা বহুত আছিল এটাও কৰিব পৰা নাই আৰু সি নোৱাৰে स' नुनो मोनबाय आसा खालामबाय कमेन्ट्सआव नोंथांमोना मोजाङै लिरनानै हरगोन स' भिडिअखौ एसेखिनियाव दोनथ'बाय थेंक इउ भेरि माच फर वाचिं लाभ इउ